ৱেলকাম কৰা। মাজুলীৰ পৰা আহিছিলে ইয়াত কৰ্মজীৱনৰ পাতনি মেলিবলৈ। ইয়াত আহি ফেচবুক খনন কৰিব আহিছে। পুৰণা ফটোত কৈ দিয়া কি কাৰণে পুৰণা ফটোত কমেণ্ট দি ফেচবুক গেলোৱা অনন্ত শইকীয়াৰ এইখন বিশেষ অনন্ত শইকীয়া মুৰ্দাবাদ। নমস্কাৰ। ফেচবুকত পুৰণা ফটো যথেষ্ট চৰ্চিত হৈ আছে। এয়া মোৰ লগত আছে চাহ আলম, চাহ আলম, আৰু এয়া মোৰ লগত আছে ৰুচেন গগৈ, এয়া ভাৰ্গৱ দুৱাৰা। আৰু যিহেতু আমাৰ এই ফটোবোৰ খনন কাৰ্য চলি আছে ফেচবুকত, এটা পুৰণি পৰ্ব, আৰু খনন কাৰ্যৰ মূল অভিযুক্ত এগৰাকী অনন্ত শইকীয়া। আৰু অনন্ত শইকীয়াৰ বিশেষ বাইকখন আমি আচলতে উঠাবলৈ সক্ষম হৈছোঁ। শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনন্তৰো পুৰণা ফটো আছে। আমি ফেচবুকত কমেণ্ট কৰি তেওঁ খনন কাৰ্য কৰা নাই। তাৰ সলনি আপোনালোকেও অৱলম্বন কৰে। সজাগ হওক। কোনোবাই যদি এনেকৈ পুৰণা ফটো আপোনালোকৰ তাত যদি কমেণ্ট কৰে, এনেকৈ লগে লগে শিক্ষা দিব। এতিয়া এখন বাইক, এয়া হৈছে শাস্তিমূলক ব্যৱস্থা। অনন্তৰ বাইক, ফটোখন দেখাই দিয়ে অনন্তৰ বাইকত পুৰণা ফটো এখন লাগি আছে। আৰু এখন বাইক সি চলাবলৈ আহিব। এয়া হৈছে আমাৰ প্ৰথম মিছন। এতিয়া ছেকেণ্ড মিছনলৈ আমি যাওঁগৈ চাই থাকিব নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে চাই থাকিব। আৰু আছে অনন্ত শইকীয়া মুৰ্দাবাদ। হৈ যাব এয়া হৈছে শাস্তিমূলক ব্যৱস্থা। এয়া অনন্ত শইকীয়াৰ ৰুম, আৰু অনন্ত শইকীয়াৰ ৰুমত এতিয়া বলা আছে। যেতিয়া অনন্ত শইকীয়া আহিব তেতিয়া এনেদৰে হেপী বাৰ্থডে ল'ৰাটোক ৱেলকাম কৰা। মাজুলীৰ পৰা আহিছিলে ইয়াত কৰ্মজীৱনৰ পাতনি মেলিবলৈ। ইয়াত আহি ফেচবুক খনন কৰিব আহিছে। কামবন বাদ দি ফেচবুক খনন কৰে। ভিক্ষাৰী দিব এইবাৰ বহুত দুখিলা হ'ব। মই লগাম দিয়া, তুমি ছিঙি ছিঙি দিয়া, মই লগাই দি আছোঁ। হৈ যাব আহা